নমস্কাৰ বন্ধুসকল। আজি মানে এতিয়া বজাৰৰ পৰা আহিলোঁ। বজাৰত আজি মানে গাঁৱলীয়া মানুহে আজি মানে গছতে অলপ পকি থকা টাইপৰে কল বহুতখিনি কল দি থৈ গ'ল। তাকে আপোনালোকক দেখুৱাওঁচোন মই কিমানখিনি কল আনিলোঁ। আৰু মোৰ ঘৰত আপোনালোকে বহুত কেইজনে মোৰ যেনেসকলে মোবাইলত চাই থাকে ন, ভিডিঅ' চাই থাকে, সেইসকলক কৈছোঁ মানে মোৰ ঘৰত মানে গাঁৱৰ পৰা আনি থোৱা বহুত কেঠুক মালভোগ কল আনি থৈছোঁ। কেঠুকমান পকি আছে, কেঠুকমান কেঁচা হৈ আছে। আপোনালোকে সুধি আছিলে ঔষধ নোহোৱাকৈ মালভোগ কল লাগিছিলে। যাক যাক লাগে পাই যাব। মই তাকে দেখুৱাওঁচোন আহক মালভোগ কল কেনেকুৱা হৈ পকি আছে। তাকে আপোনালোকক দেখুওৱা হওক মই কি কি আনিলোঁ আৰু কেনেকুৱাকৈ কল পকি আছে। আহক চাওক। এতিয়া এয়া চাওক, মই ইয়াতে মানে আজি দোকানত কেঁচা কল দি গৈছিলেহি। কেঁচা কল পূৰা দি থৈ গ'লতো, মানে তাকে আজি গাঁৱৰ পৰা বহুত কেঁচা কল আহিছে। আজি আনিবলৈ যোৱা নাই, দোকানতে আহি গ'ল। এইটো জেগাত আপোনাৰ জমা কৰিম, সদ্যহতে এইটো জেগাত জমা কৰিম। এইটো জেগাত জেগা কৰি মানে মোৰ পুৰণা গাড়ীখনৰ বেটেৰীটো ডাউন হ'ল ন, অকণমান লগাবলৈ সময় হোৱা নাই। এই কাতি বিহু পৰিছে, এই আপোনাৰ কাতি বিহু গ'ল, লক্ষী পূজা গ'ল, তাৰপিছত মানে মোৰ সময় হোৱা নাই। গাড়ীখনৰ বেটেৰীটো আনিবলৈ লগাবলৈ মোৰ সময় নাই। সেইখন এই গাড়ীখনতে মানে মাল বস্তুখিনি আনিবলগীয়া হৈছে। আৰু কলৰ আঠাটো বহুতেই বেয়া, মানে কলখিনি আনিবলৈ মোৰ ইচ্ছা নাছিলে, কিন্তু উপায় নাই ন। ভাৰী আছে বহুত কল আজি দিছে গাঁৱৰ পৰা এই বহুত কল আহিছে আজি দি গৈছে। দোকানতো বহুত ভাৰী পৰিমাণত দি আহি দেই গাঁৱৰ ৰাইজে। আছে বহুত ধুনীয়া ধুনীয়া কল আছে। কৰিছে আজিকালি মানুহে, সেয়া দেখিছে কি সুন্দৰ কল আমাৰ গাঁৱলীয়া জেগাত আছে। কৰিছে মানুহে, খেতিৰ প্ৰতি পূৰা আগ্ৰহী হৈছে। দেখিছে আনি দিয়ে, এয়া মোৰ কেঁচা কল ষ্টক হৈ গৈছে, আনি দিয়ে। কৰিছে বহুত খেতিৰ প্ৰতি মানুহ আগবাঢ়িছে। গাঁৱৰ মানুহে দি গ'ল, এয়া ৰাখিলোঁ, এয়া কল আহি গ'ল। আৰু আপোনালোকক দেখুৱাই দিওঁ মানে আমাৰ কলৰ ষ্টক। আপোনালোকে যে বিচাৰি আছিলে মালভোগ কল ধুনীয়া হৈ পকি আছে ধুনীয়াকৈ। এইটো মালভোগ কল দেখিছে, একদম ধুনীয়া। গাঁৱৰ পৰা মই সেইদিনা আনিছোঁ, 4-5 দিনমানৰ আগত আনিছোঁ। আনি পেলাই ধুনীয়াকৈ সোণাৰু পাতৰ মাজত ভৰাই থৈছোঁ। সেয়া পকিছে, কিছুমান পকা নাই। মানে এনেকৈ মেডিচিন নিদিয়া কলবিলাক এনেকৈ পকে, অলপ পকে, অলপ কেঁচা হৈ থাকে। আৰু মালভোগ কল আপোনালোকে চাব, বহুতে সোধে মালভোগ কলটো চিনি নাপায় নিবলৈ আহিলে, কিন্তু আপোনালোকে চাব মালভোগ কলটোৰ এই শিহাডাল থাকিব। এই শিহাডাল এনেকৈ যেতিয়া ওলমি থাকিব, তেতিয়া জানিব যে এইটো মালভোগ কল। মালভোগ কলটো একদম এনেকুৱা, এই শিহাডাল চাব, তেতিয়া চিনি পাব যে মালভোগ কল হয়। বহুতে আহি পেলাই চিনি নাপায়, কিন্তু মালভোগ কলটো এনেকুৱা শিহাডাল যেতিয়া লাগি থাকিব চিনি পাই যাব মালভোগ কল হয় এইটো। কাৰণে আপোনালোকক দেখিলোঁ। আৰু মানে কাৰোবাক যদি লগা প্ৰয়োজন আছে ল'ৰা ছোৱালীৰ কাৰণে, তেনেহ'লে কাইলৈ আহিব, মালভোগ কল পাই যাব। এয়া পকি আছে কল, তাকে দেখুৱালোঁ, চাই যাওক। নমস্কাৰ, ধন্যবাদ, শুভৰাত্ৰি।